আমি প্লে ষ্ট'ৰ ওপেন কৰিম প্লে ষ্ট'ৰ ওপেন কৰিলোঁ ইয়াতে ৰাইট সাইডৰ ওপৰৰ ফালে যেটো আমাৰ সাৰ্কল আছে গুগলৰ সিম্বল তাতে ক্লিক কৰিলোঁ আৰু ইয়াতে গুগল একাউণ্ট য'ত আছে হেতু ক্লিক কৰিলোঁ তাৰ পিছত আমাৰ জিমেইল টো ৰাইট সাইডৰ যেটো ডট আছে তাতে ক্লিক কৰিম ক্লিক কৰিলোঁ এতিয়া আমাৰ লাষ্টত আছে মেনেজ একাউণ্ট অন দিস ডিভাইস তাতে ক্লিক কৰিলোঁ তাৰ পিছত আমি ক্লিক কৰিম গুগলত ইয়াৰ পিছত আমি লাষ্টৰ জিমেইলটো ৰিমুভ কৰিম আমি ৰিমুভ কৰা জিমেইলটো সিলেক্ট কৰিম সিলেক্ট কৰিলোঁ এতিয়া আমাৰ তলত দেখাইছে মোৰ বুলি আমি তাতে ক্লিক কৰিম আৰু এতিয়া ৰিমুভ একাউণ্ট দেখাইছে আমি এটো ৰিমুভ কৰিম তো হৈ গল এটো একাউণ্ট ৰিমুভ হৈ গল গতিকে ইমানখিনি আপোনালোকৰ জিমেইলত গৈ সেটিংছত গৈ বিচৰাৰ প্ৰয়োজন নাই এনেকৈ সবৰে মোবাইলত প্লে ষ্ট'ৰ থাকে আৰু প্লে ষ্ট'ৰৰ পৰা আমি 30 সেকেণ্ডৰ ভিতৰত সহজতে ৰিমুভ কৰিব পাৰোঁ